খং বা অভিমান কৰি মানুহটোৱে যেতিয়া কয় মই যাওঁগৈ, তোমাক আৰু কেতিয়াও আমনি কৰিব নাহো, তেওঁৱেই আকৌ কিছুদিন পাছত আহি তোমাৰ খবৰ ল'ব, তোমাৰ লগত কথা পাতিব। তেতিয়া তুমি নাভাবিবা যে মানুহজন স্বাৰ্থপৰ। আচলতে কি জানা, তেওঁ তোমাক পাহৰিব খুজিলেও পাহৰিব পৰা নাই। কাৰণ তোমাৰ লগত কটোৱা সময়, তোমাৰ লগত পতা কথা, এই সকলোবোৰ সেই মানুহজনৰ ভাল লাগে। বিশ্বাস কৰা, এনেধৰণৰ মানুহ সকলোৰে জীৱনলৈ নাহে বা সকলোৰে ভাগ্যত নাথাকেও। হয়তো তুমি সেই ভাগ্যৱান বা ভাগ্যৱতীজনী যে এনেধৰণৰ মানুহ পাইছা তোমাৰ জীৱনত। তেন্তে তোমালোকে এনেধৰণৰ মানুহক অৱহেলা নকৰি তেওঁলোকক সন্মান কৰিবলৈ শিকা। তেতিয়াহে তোমালোকৰ জীৱনটো সুন্দৰকৈ গঢ় লৈ উঠিব। अब है जो है वो समा है।